হেল্ল' গাইজ, কি খবৰ? আপোনালোকৰ খবৰ নিশ্চয় ভাল গাইজ। বহুত দিনৰ মূৰত এটা ভিডিঅ' লৈ আহিছোঁ আপোনালোকৰ বাবে। তাৰমানে ফুলৰ টাব কেনেকৈ চাফা কৰি তাৰমানে ৰং কৰি ভালকৈ থ'ব পাৰে তাৰে এটা ডিজাইন এটা এনে বনাইছোঁ আৰু চবেই জানি তেতিয়া আৰু বনাইছোঁ। বহুত দিন ভিডিঅ' দিয়া নাছিলোঁ, তাৰমানে স্কুল পাতি থাকে গাইজ, সেইকাৰণে ভিডিঅ' দিব নোৱাৰোঁ। আপোনালোকে বেয়া নাপাব। কোনোবা দিনা তাৰমানে টপিক পালি আৰু বনাই দিম আৰু বঢ়িয়াকৈ ভিডিঅ' বনাই দিম। টেনশ্যন নকৰিব আপোনালোকে। মাত্ৰ ভিডিঅ' অলপ দেৰিকৈ আহিব এতিয়া, আৰু পূজা টাইম আহি গ'ল, ভিডিঅ' আহি যাব একদম ভাল ইউনিক ভিডিঅ' আহি যাব। টেনশ্যন নকৰিব গাইজ। এতিয়া সেইটো ভিডিঅ' চাই লওক, কি কৰিছিলোঁ গাইজ, চাই লওক। বৰষুণ পৰি আছে একদম, বৰষুণে পৰি আছে। আৰু এইটো বৰষুণ তাৰমানে এই অলপ টাইম পৰে আৰু নপৰে, সেনেধৰণৰ বৰষুণ পৰি আছে। চাওক, এইবিলাক মুৰ্গী উঠি আছে, এতিয়া বৰষুণ পৰি আছে গাইজ। যদি ভিডিঅ'টো ভাল লাগিলে গাইজ, লাইক কৰিবা, শ্বেয়াৰ কৰিবা, ছাবস্ক্ৰাইব কৰি দিবা, আৰু জয় অসম গাইজ। ষ্টে লং, ষ্টে ছেফ গাইজ। বাই বাই। ঘূৰণীয়া পৃথিৱীখন ঘূৰি ফুৰি চাই নাপালো বিচাৰি মই ক'তো এনেখন ঠাই য'ত বুকুৰ মাজৰে বৰ লুইত বৈ যায়, য'ত বেলি ডুবা লগে লগে দবা কোবাই, পিঠা পোনা পাণ তামোল নে গামোচা